নমস্কাৰ বন্ধুসকল, মই প্ৰণৱে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকক হহুৱাই ৰখাটোৱে হৈছে মোৰ চেনেলৰ প্ৰধান উদ্দেশ্য। তেতিয়াহ'লে আহকচোন অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই দিয়া কৌতুকসমূহ সদায় আপোনালোকৰ ওচৰলৈ গৈ পায়। বন্ধুসকল, আজি প্ৰথম কৌতুকটোৰ নাম হৈছে শকত হোৱাৰ কাৰণ। বীৰেনে নগেনক বহুদিন পিছত লগ পালে আৰু আচৰিত হৈ সুধিলে, বীৰেন, আৰে নগেন, তই ইমান শকত হলি কেনেকৈ? নগেন, আমাৰ ঘৰত যে ফ্ৰিজ নাই সেইকাৰণে। নগেন, ফ্ৰিজ নথকাৰ লগত আকৌ তই শকত হোৱাৰ কি সম্পৰ্ক? নগেন, একো থৈ দিব নোৱাৰো যে, যি থাকে সকলো খাই পেলাওঁ। বন্ধুসকল, আজিৰ দ্বিতীয় কৌতুকটোৰ নাম হৈছে শক্তিশালী নেটৱৰ্ক। শিক্ষক, কোনোবাই ক'ব পাৰিবানে পৃথিৱীৰ ভিতৰত শক্তিশালী নেটৱৰ্ক দুটা কি কি, যি হঠাতে সকলোবোৰ খবৰ বিয়পাই দিব পাৰে? কণ্টিল, পাৰিম ছাৰ, সেই দুটা হৈছে ইমেইল আৰু ফিমেইল। এই দুয়োটা নেটৱৰ্কে যিকোনো খবৰ অতি কম সময়তে পৃথিৱীৰ যিকোনো প্ৰান্তলৈ বিয়পাই দিব পাৰে। উদাহৰণ হিচাপে আমাৰ চেনেল পেহীৰ কথাকে ক'ব পাৰোঁ। আজিৰ শেষৰ কৌতুকটোৰ নাম হৈছে বাবাৰ বিলৈ। এখন উৰাজাহাজ আকাশত উৰিছেহে মাত্ৰ। কিছু সময় উৰাৰ পিছত এজাক প্ৰচণ্ড ধুমুহা আহিল। এছাতি কলা মেঘে আকাশখন ছানি ধৰিলে। পাইলটে ভাবিলে পৰিস্থিতি বিষম, কি কৰা যায়? একো নেদেখাকৈ উৰাই থাকিবও নোৱাৰি, জৰুৰীভাৱে লেণ্ডিং কৰিবও নোৱাৰি, কাৰণ তেনেকুৱা ঠাই ওচৰত নাই। এনেতে এটা এনাউন্সমেণ্ট শুনা গ'ল, প্ৰিয় যাত্ৰীসকল, কোনোবাই এই পৰিস্থিতিৰ পৰা বাচিবলৈ কিবা উপায় জানে নেকি? লগে লগে উৰাজাহাজখনত যাত্ৰী হিচাপে থকা বাবাজনে ক'লে, মই জানো, কিন্তু ট্ৰেইনত বহিব লাগিব। তাৰ পিছত সহ পাইলটগৰাকীয়ে পুনৰ এনাউন্স কৰিলে, বাবা, আপুনি ট্ৰেইনত বহি বচাৰ উপায় চিন্তা কৰক। ইয়াতে যিমান যাত্ৰী আছে তাতকৈ এটা পেৰাচুট কম আছে। বন্ধুসকল, আশা কৰোঁ কৌতুককেইটা শুনি ভাল পালে। ভিডিঅ'টো লাইক কৰক, সকলোৱে হাঁহিবৰ কাৰণে শ্বেয়াৰ কৰক, আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।